জগতৰ সকলো জীৱই মতলব আপোনাৰ বন্ধু বান্ধৱীসকলটো কি খবৰ? আশা কৰিছোঁ সকলোৰে খবৰ খাতি ভাল আৰু আহিবলগীয়া দিনবোৰ যে সুখৰ হয় মংগল হয় তাৰে কামনা কৰিল। আৰু আজিৰ দিনটোলৈ বহুত অপেক্ষা কৰি আছিলোঁ। মানে আজি আমাৰ গাঁৱৰ বছৰেকীয়া ভাওনা আছে। তো ভাওনাৰ উপলক্ষে ভিডিঅ' এটা বনাম। যে পাত এটা দিছে মানে বিষ্ণু পাত, এবাৰ মই কৰিম বুলি ভাবিছোঁ। কেনেকুৱা হৈছে ক'ব। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। যদি তো ব'লক এতিয়া নামঘৰৰ পৰা এপাক আহোঁগৈ আৰু গধূলিকৈ লগ পাই আছোঁ। Thousand years later. তো ব'লক এতিয়া ভিতৰলৈ সোমাই যাওঁ। চাওঁতে চাওঁতে আন্ধাৰ হৈ গ'ল। এতিয়া অলপ দেৰি পাছত ভাওনা আৰম্ভ হ'ব। তো ব'লক আৰু চাওঁ।
বিনন্দিয়ার পালানোর দায়িত্ব মই করেছি আমার কিন্তু প্রিয় সঁচাই জানো পালিব পাৰিছো মই আপোন দায়িত্ব আপোনাৰ কামত যেন কিবা ক্ষতি ৰৈ যাব পাৰে। নুবুজিবা প্ৰিয়ে যদিও বা সৰ্বসৰ্বাম তথাপিও কোনোবা ৰেখনত আমাৰ হয় বিপৰীত চোৱা প্ৰিয়ে দেৱৰ শুনাৰ আমাৰ ইফালে আহিব লাগিছে আজি আমাৰ পৰম সৌভাগ্য লক্ষ্মী আৰু নাৰায়ণৰ যুগল চৰণ পালো দৰ্শন উভয়ৰ চৰণত এই নামজন শত সহস্ৰ প্ৰণাম জনাইছো। শত সহস্ৰ প্ৰণাম। জগতৰ সকলো জীৱই মতলব আপোনাৰ ঐশ্বৰ্য পাহৰিলে ধৰ্মৰ মহিমা হেৰুৱাই নিতাঙি দুখীয়া নিতে ধৰ্ম কৰিছে লোচন। মানৱ সমাজে পাহৰি পেলাইছে ধৰ্ম কৰ্ম মহিমা অধৰ্মত হৈছে নিমতি প্ৰভু লক্ষ্মী प्रभु रघुसा प्रमते कुननु कुर्बाजे नदु नदु ना करी
আৰু এনেকৈ আমাৰ ভাওনাখন সমাপ্ত হৈ গ'ল। কেনেকুৱা লাগিলে আপোনালোকে ক'ব। নিশ্চয় ভাল লাগিছে, যিহেতু এইবাৰ মই প্ৰথম ভাওনা পাঠ লৈছোঁ। বিষ্ণু পাঠটো ৰাইজে গাব দিছিলে কাৰণে কৰি দিলোঁ। আৰু কেনেকুৱা লাগিলে আপোনালোকে জনাব। আৰু নেক্সট ভিডিঅ' আহি আছে, মই মেট্ৰিক পৰীক্ষা দিম। 15 তাৰিখৰ পৰা পৰীক্ষা আছে। মেট্ৰিকৰ পিছত নগাঁৱতহে লগ পাম। আৰু নগাঁৱত শিৱলিংগটো লৈ যাম। আৰু আজিৰ ভিডিঅ'টো ইমানেই। অন্য এটি ভিডিঅ'ৰ প্ৰতিশ্ৰুতিৰে আজিৰ ভিডিঅ'টো ইমানেই। জয়া অসমটো আজিলৈ বাই।